এভৰিৱান, আজি ৰাতিপুৱা খুব সোনকালে শুই উঠিলোঁ। মানে আজি মোৰ বহুতখিনি কাম কৰিবলৈ আছে আৰু এয়া ৰাতিপুৱা কাপোৰ তিয়াইছোঁ আৰু বেটা শুই আছে। সি শুই থাকোঁতে মই ঘৰ মুচি ল'লোঁ আৰু জল্দি সকলোখিনি কাম কৰি মেলি শেষ হৈছে। তেনেকুৱাতে বেটা সাৰ পালে আৰু তাক খুৱাই মেলি এয়া খেলিবলৈ দিছোঁ। সি খেলি থাকোঁতে মই গা ধুই আহিলোঁ, গা পা ধুই মেলি আহিলোঁ। তাৰপিছত এতিয়া বেটাক অলপ ব্ৰাছ কৰি দিওঁ আৰু ব্ৰাছ দেখাৰ লগে লগে তাক নিজেই কৰিব লাগে। এয়া দেখিছেনে সি কেনেকৈ নিজেই ব্ৰাছ কৰিছে, তাৰ নাটক দেখিছেনে কেনেকৈ খোজকাঢ়িছেহি আৰু জোৰ কৰি মেলি তাক মই ব্ৰাছ কৰাই দিলোঁ। এতিয়া তাক খুৱাবলৈ লৈছোঁ অলপ বিস্কুট। সি নাখায়, বিস্কুট খাই বেয়া পায়, কিন্তু তথাপিও দি দিছোঁ অলপ খাবলৈ কাৰণে। আৰু খুৱাই থাকোঁতে তাৰ নাটক চাব দেই কি কৰি আছে। যেনে তেনে অকণমান খোৱালোঁ আৰু বেছিকৈ খুৱাব বিচাৰিলে সি বিচনাত শুই দিয়ে। তাক আৰু গা ধুৱাই আনিলোঁ, মানে তাৰ আই ওলাইছে, সেইবাবে তাক অকণমান ৰাতিপুৱাই চফা কৰি দিলোঁ। আৰু বাপেকে ধূপ ধূনা অলপ জ্বলাই দিছে, মানে মোৰ অলপ প্ৰব্লেম হৈ আছে সেইবাবে। আৰু এতিয়া এয়া লৈছোঁ ভাত খাবলৈ, আৰু আজি বইল ভাত, দাইল আৰু পিটিকা।